Hello everyone, welcome back to Eva's learning platform. আজিৰ ক্লাছটোত আমি টাইম এণ্ড ডিষ্টেন্সৰ ৰিমেইনিং MCQ সমূহ আলোচনা কৰিম। যোৱা ক্লাছটোত আমি টাইম এণ্ড ডিষ্টেন্সৰ কিছুমান ইম্পৰ্টেণ্ট ফৰ্মুলা, ট্ৰিক আৰু লগতে কিছুমান MCQ ডিছকাছ কৰিছিলোঁ। যদি ভিডিঅ'টো আপোনালোকে চোৱা নাই তেতিয়াহ'লে আই বাটনত তাৰ লিংকটো দিয়া আছে, আপোনালোকে গৈ চাই ল'ব পাৰিব, ঠিক আছে। আৰু যদি আজি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাইছে, মোৰ ভিডিঅ'টো চাইছে, তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক এণ্ড শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব, ঠিক আছে। চ' আজি আমি ক্লাছটো ষ্টাৰ্ট কৰোঁ। প্ৰথম কুৱেশ্যনটো আমি চাওঁ। কুৱেশ্যনটো সদায় খুব কেয়াৰফুলি পঢ়িব, যাতে কুৱেশ্যনটো পঢ়ি আমি যেতিয়া বুজি পাম তেতিয়া আমাৰ আনচাৰটো উলিয়াবৰ কাৰণে ইজি হৈ পৰিব, অ'কে। চ' কুৱেশ্যনটো সুধিছে এনেকৈ, এ বয় ইনক্ৰিজেছ হিজ স্পীড টু 9/5 টাইমছ অফ হিজ অৰিজিনেল স্পীড। চ' এজন ল'ৰাৰ কথা কৈছে যে এজন ল'ৰাই যিটো অৰিজিনেল স্পীডত যায় তাতকৈ কি কৰিছে, সেই স্পীডটো ইনক্ৰিজ কৰিছে। কিমান ইনক্ৰিজ কৰিছে? বঢ়াইছে, 9/5 টাইমছ ইনক্ৰিজ কৰিছে, ঠিক আছে। আৰু এইটো কৰাৰ ফলত ল'ৰাজনে স্কুলত সোনকালে গৈ পাইছে। কিমান সোনকালে গৈ পাইছে? বাই দিছ হি ৰিচেছ হিজ স্কুল 30 মিনিটছ বিফ'ৰ। 30 মিনিট আগতে গৈ পাইছে, ঠিক আছে, এইটো বিফ'ৰ। চ' 30 মিনিট আগতে মানে আগতে যদি টি টাইমত গৈছিলে, এতিয়া T-30, অৰ্থাৎ 30 মিনিট আগতে গৈ পাইছে। হাউ মাছ টাইম ডাজ হি টেক ইউজুৱেলি? চ' ইউজুৱেলি কিমান টাইম লাগে সেইটো আমাক সুধিছে, অ'কে। চ' ইয়াতে মই লাষ্ট ক্লাছতো কৈছিলোঁ যে ইয়াতে এনেকুৱা ধৰণৰ কুৱেশ্যনত টাইম এণ্ড ডিষ্টেন্সৰ তিনিটা এলিমেণ্টৰ কথা সদায় মন কৰিব, DST, ডিষ্টেন্স, স্পীড আৰু টাইম, ঠিক আছে। চ' এই যদি কুৱেশ্যনটোত আমি চাওঁ যে স্পীডটো চেঞ্জ হৈছে, আগৰ যিটো স্পীড আছে এছ, যদি আগৰ স্পীডটো আছে তাতকৈ 9/5 টাইমছ এতিয়া ইনক্ৰিজ হৈছে, তাৰমানে স্পীডটো বাঢ়িছে। টাইমটো চেঞ্জ হৈছে, চ' আগতে যিমান টাইমত গৈ পাইছিলে তাতকৈ এতিয়া 30 মিনিটছ আগতে গৈ পাইছে, তো টাইমটোও চেঞ্জ হৈছে, অ'কে। চ' ইয়াতে ডিষ্টেন্সটো কি আছে? ডিষ্টেন্সটো একে আছে। চ' এতিয়া আমি কেনেকৈ উলিয়াম? ফৰ্মুলাটো কি হ'ব ইয়াতে আমি কেনেকৈ উলিয়াম, ঠিক আছে। চ' D ইকুৱেল টু D1, ডিষ্টেন্সটো আমি কেনেকৈ পাওঁ? S ইনটু T। D1 আমি কেনেকৈ ধৰিম? S1 ইনটু T1, ঠিক আছে। চ' ডিষ্টেন্সটো একে আছে, চ' D ইকুৱেল টু D1 লিখিছোঁ। D মানে ডিষ্টেন্সটো আমি কেনেকৈ উলিয়াম? S ইনটু T, আৰু D1 S1 ইনটু T1, ঠিক আছে। চ' এতিয়া এইটো যিটো দি আছে ইউজুৱেল স্পীড, ইউজুৱেল টাইম, এইটোতো একে আছে হয়নে? সেইটো আমি নাজানো। চ' স্পীডটো চেঞ্জ হৈছে। S1টোৱে আমি কি বুজাব? চেঞ্জটো। S1টোৱে কি বুজাব? আমাৰ যিটো মানে চেঞ্জ হৈছে। চ' চেঞ্জ কিমান হৈছে? 9/5 টাইমছ। চ' S1 কিমান হ'ব? ইয়াতে S1 কিমান? 9/5, অ'কে, 9/5। এই যে 9/5 ইনক্ৰিজ হৈছে, কিমান স্পীডৰ ইনক্ৰিজ হৈছে? S স্পীডৰ ইনক্ৰিজ হৈছে। চ' 9/5 S পাতিলোঁ আমি ইনটু S ইনটু T1। T1টোৱে কি বুজে? নতুন টাইমটো। নতুন টাইমটো কিমান? 30 মিনিটছ বিফ'ৰ। চ' আগতে যদি টি টাইমত গৈ পাইছে, এতিয়া আগতকৈ 30 মিনিটছ আগতে গৈ পাইছে, ঠিক আছে। এইটো এতিয়া এইখিনি আমি ছল্ভ কৰিলে হ'ল। এইটো S আৰু এইটো S কেঞ্চেল যাব, 5ৰ লগত T মাল্টিপ্লাই 5T, ইফালে এইটো কিমান হ'ব? 9 আৰু এইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন 9T মাইনাছ 9এৰে এইটো কিমান হ'ব? 270, অ'কে। চ' ইয়াৰ পৰা T উলিয়ালে হ'ল 5T আৰু 9T, দুয়োটাৰ ডিফাৰেঞ্চ কিমান হ'ব? 4T, আৰু ইফালে মাইনাছ থাকিব, -40 আৰু ইফালে -270, অ'কে। চ' মাইনাছ কেঞ্চেল গ'ল। চ' T মানে কিমান হ'ব? 270 ডিভাইডেড বাই 4, ঠিক আছে। চ' 4এৰে যদি আমি 270ক ডিভাইড কৰোঁ, আমি কিমান পাম? 6 থাকিলে 6, দেন 7.5, তো 67.5 কি হ'ব? মিনিট। ইয়াতে কি দিয়া আছে আমাক? ইউনিটটো মিনিটত দিয়া আছে। চ' 67.5 মিনিট ইউজুৱেলি কি লাগিব, ঠিক আছে, ল'ৰাজনক, ঠিক আছে, বুজি পালে? চ' ভালকৈ কুৱেশ্যনটো চাই ল'লে হ'ল, অ'কে। পিছৰ কুৱেশ্যনটো চাওঁ আমি। I reached my office 40 minutes late if I walked from my house at the speed of 3 kilometer, okay. চ' ইয়াতে আমাক কি কৈছে যে অফিচৰ পৰা ক'ত যাব? ঘৰ, ঠিক আছে, মাই হাউচ। চ' ইয়াতে হোম আৰু অফিচ। চ' যাত্ৰাটো ইয়াৰ পৰা ইয়ালৈকে, অ'কে। চ' ইয়াতে আমাক কি কৈছে? চ' I reached my office 40 minutes late
if I walked from my house at a speed of 3 km/h যদি 3 km/h মই যাওঁ তেতিয়া হলে মই 40 minutes late হওঁ ওকে আগতে মই যিমানত টাইমত গৈছিলো তাতকৈ মোৰ 40 minutes কি হ'ব লেট হ'ব মোৰ বেছিকে টাইম লাগিব ঠিক আছে আৰু যদি মই স্পীড টু চেঞ্জ কৰো ইনক্ৰিজ কৰো কিমানলে 4 km/h ঘণ্টাত যদি মই 4 কিলোমিটাৰ যাওঁ তেতিয়া মই কি হ'ব 30 minutes earlier 30 মিনিট মই আগতে গৈ পাম okay so find the distance between my house and the office in kilometers so মোৰ ঘৰ আৰু অফিচৰ মাজৰ ডিসটেন্স টো মোক উলিয়াব দিছে ডিসটেন্স টো সেম থাকিব স্পীড চেঞ্জ হৈছে টাইম চেঞ্জ হৈছে okay so in that case আমাৰ ফৰ্মুলাটো কি হ'ব okay so ফৰ্মুলাটো কি হ'ব ইয়াতে মই ফৰ্মুলাটো দেখাই দিছো distance equal to okay আমি কেনেকৈ উলিয়াম s1 into s2 into time difference divided by speed difference এইটো ফৰ্মুলা মনত ৰাখি থব খুব ইম্পৰ্টেন্ট ফৰ্মুলা আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আমি কম্পিটিটিভ এক্সামত দেখা পাওঁ ঠিক আছে s1 আৰু s2 কি বুজাব s1 টো কি বুজাব স্পীড দুটা স্পীড দিয়া আছে সো ইয়াতে ফাৰ্স্ট স্পীড টো দিয়া আছে 3 km/h so s1 হল 3 km/h s2 কি হ'ব সেকেন্ড স্পীড টো কিমান দিয়া আছে 4 km/h so s2 হ'ব 4 km/h okay বুজি পালে এইখিনি s1 s2 আমি পালো টাইম ডিফাৰেন্স টো কি হ'ব প্ৰথমতে মই 40 মিনিটস লেট গৈ পাইছো okay 40 মিনিটস লেট আৰু পিছত মই 30 মিনিটস আৰ্লি এটো 30 মিনিটস আৰ্লি so 40 মিনিটস মোৰ লেট হৈছে আৰু 30 মিনিটস মই আৰ্লি so টাইম ডিফাৰেন্স টো কিমান হ'ব আমাৰ 70 মিনিট so এটো মিনিটত দি আছে মিনিট 70 মিনিট ঠিক আছে আমি টাইম ডিফাৰেন্স টো আমি পালো স্পীড ডিফাৰেন্স টো কি হ'ব স্পীড ডিফাৰেন্স between s1 and s2 3 km আৰু 4 km স্পীড ডিফাৰেন্স টো কিমান হ'ব 1 হ'ব ঠিক আছে সো এইখিনি আমি ফৰ্মুলাত বহাই দিলে হল কিন্তু এটা কথা আমি ইয়াতে কি কৰিব লাগিব এই 70 যেটো মিনিট হেতু আমি আৱাৰলৈ কনভাৰ্ট কৰিব লাগিব ঠিক আছে কাৰণ আমাক কিলোমিটাৰত হৰিছে সো কিলোমিটাৰৰ লগত কি হয় km/h okay so এটো 70 মিনিট আছে 70 মিনিটত যদি আমি কিলো আৱাৰলৈ কনভাৰ্ট কৰো তেতিয়া আমি কি কৰো 70 ক 60 ৰে ডিভাইড কৰি দিলে হল কাৰণ 60 মিনিট ইকুৱেল টু কিমান হয় 1 hour so 0 cancel তাৰমানে এটো কিমান হ'ব 7/6 ই কিহৰলৈ কনভাৰ্ট হৈ গল আৱাৰলৈ কনভাৰ্ট হৈ গল so গুটেখিনি আমি পালো এতিয়া আমি ডাইৰেক্ট পুট কৰি দিম বহাই দিম ঠিক আছে so ডিফাৰেন্স ডিসটেন্স টো আমি কেনেকৈ উলিয়াম s1 into s2 s1 মানে 3 s2 মানে 4 into time difference আমি কিমান পালো 7/6 আমি টাইম ডিফাৰেন্স পাইছিলো 70 ওকে হেতুক আমি 60 ৰে ডিভাইড কৰিছো কিহৰ কাৰণে আৱাৰলৈ কনভাৰ্ট কৰিবৰ কাৰণে সো এটো আৱাৰ 7/6 আৰু স্পীড ডিফাৰেন্স মানে 4 - 3 সো আমি এখিনি ক্যালকুলেশন কৰি দিলে হল so eto 3 re 6 ok 3 2 ja 6 2 2 ja 4 okay so uporot kiman thakile 2 into 7 tamane 14 aru tolot kiman hol 1 that means eto kiman hobo 14 kilometer okay so here is the correct answer option A 14 kilometer বুজি পালে so এই question to খুবে important bhalke বুজি লব okay pisor question to sound A train travels at the rate of 90 km/h and another train travel at the rate of 20 m/s. The ratio of their respective speed is okay. So yata amak ratio hudise. Ratio kar hudise dukhon trainer kotha koa hoise ha. So yate speed of first train. Prothom train khonor speed kiman? 90 km/h. Etu first train khonor. আৰু another train আৰু এখন train আছে speed of আমি second train লিখিলো second train খনৰ speed কিমান 20 m/s so ইহতৰ আমাক ratio টো হুদিছে so ratio টো উলিয়াৰ আগতে সদায় এটা কথা মন কৰিব যে ইউনিট টো দুটাৰে সেম হয় নে নহয় ইয়াতে দেখিছো দুটাৰে ইউনিট টো বেলেগ so আমাৰ ফাৰ্স্ট কাম টো ইউনিট টো একে কৰি লব লাগিব ঠিক আছে so ইয়াতে দুটা অপচনে अवेलेबल kilometer per hour হক meter per second লৈ কনভাৰ্ট কৰিব পাৰো
বা মিটাৰ পাৰ ছেকেণ্ডক কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিব পাৰোঁ চ' যিটো সুবিধাজনক হয় সেইটোৱে কৰিলে হ'ল চ' মই প্ৰথমটোৱে কৰি দেখালোঁ যে 90 কিলোমিটাৰ আছে সেইটোক যদি মিটাৰলৈ কনভাৰ্ট কৰোঁ কি হ'ব আমি আগতে কৰিছোঁ 5/18 ডিভাইড কৰিব লাগিব ওকে চ' 18 90 কিমান বাৰ 5 চ' এইটো কিমান হ'ব 25 দ্যাট মিন্স 90 কিলোমিটাৰ পাৰ আৱাৰটো আমাৰ কিমান হ'ল 25 মিটাৰ পাৰ ছেকেণ্ডলৈ আমি কনভাৰ্ট কৰি ল'লোঁ ঠিক আছে চ' দুয়োটা এতিয়া ইউনিটটো একে হৈ গ'ল সেম হৈ গ'ল চ' আপোনালোকে এইটো কিলোমিটাৰলৈ কনভাৰ্ট কৰিব পাৰে কোনো প্ৰব্লেম নাই আনসাৰটো আমি একে পাম চ' এতিয়া ৰেচিঅ' কেনেকৈ উলিয়াম ৰেচিঅ' উলিয়াব খুব সহজ কিমান পালোঁ 25:20 চ' এতিয়া আমি কি চাম যে দুয়োটাকে কোনটো সংখ্যাৰে ডিভাইড যায় কমন ফেক্টৰটো 5এৰে 5 * 25 5 * 4 = 20 ওকে ৰেচিঅ' কিমান হ'ব আমাৰ 5:4 চ' কাৰেক্ট আনসাৰ হ'ব অপশ্যন চি 5:4 ওকে বুজি পালে পিছৰ কুৱেশ্যনটো চাওঁ When a man increased his usual time to 6/5 of it, he found that he is early by 5 minutes on his duty. So, এনেকুৱা question আমি already কৰিলোঁ সেইটোৰ দৰে হয় find usual time of the man. So, এজন মানুহে যদি স্পীডটো 6/5 times increase কৰে আগতে যিমান গৈ আছিলে তাতকৈ যদি 6/5 times increase কৰিছে তেতিয়াহ'লে 5 মিনিট আগতে গৈ পায় ঠিক আছে চ' ইউজুৱেল টাইম কিমান সেইটো আমাক সুধিছে চ' এগেইন ইয়াতে স্পীডটো চেঞ্জ হৈছে আৰু কি চেঞ্জ হৈছে ইয়াতে স্পীড চেঞ্জ হৈছে আৰু কি চেঞ্জ হৈছে টাইম চেঞ্জ হৈছে ডিষ্টেন্স একে আছে চ' ইয়াতে আমি কি পাতিম d = d1 d মানে কি s * t আৰু d1 মানে s1 * t1 ঠিক আছে চ' s * t একে আছে s1 এইটো কি আমাৰ স্পীড 6/5 এইটো কি আমাৰ স্পীড ওকে চ' স্পীডটো কিমান ইনক্ৰিজ হৈছে 6/5 6/5 কিমানৰ ইনক্ৰিজ হৈছে এছৰ 6/5 এছ ইনটু টিটো কি কৈছে 5 মিনিট আৰ্লি বাই 5 মিনিটছ 5 মিনিট আগতে পাওঁ তাৰমানে t - 5 ওকে এইটো চ' এইটো এছ কেঞ্চেল গ'ল কিমান থাকিলে 5t ইকুৱেল টু এইটো 6 * t 60 minus 6 * 5 কিমান 30 ওকে চ' 5tৰ পৰা 60 মাইনাছ কৰিলে কিমান হ'ল -t আৰু ইফালে -30 মাইনাছ কেঞ্চেল দ্যাট মিন্স t = কিমান হ'ল 30 ওকে চ' ইয়াতে কি হ'ব আমাৰ 30 মিনিট এইটো আমাক কিমানত দিয়া আছে মিনিটত দিয়া আছে চ' আনসাৰটো হ'ব আমাৰ 30 মিনিট ওকে বুজি পালে চ' এনেকুৱা ধৰণৰ দিয়া থাকিলে আমি এই ফৰ্মুলাটো এপ্লাই কৰিম ওকে এতিয়া আমি নেক্সট কুৱেশ্যনটো চাওঁ A boy went to his school on cycle at 15 km/h, but he had to come back from school to his home on foot at 5 km/h. Find the average speed of the distance traveled. Okay, so ইয়াতে ল'ৰাজনে যাব ঘৰৰ পৰা স্কুল আৰু স্কুলৰ পৰা ঘৰ ঠিক আছে চ' ইয়াতে হোম ঘৰৰ পৰা যাব স্কুল আৰু স্কুলৰ পৰা আহিব ঘৰ ঠিক আছে চ' কিন্তু দুটা ৱেট গৈছে যে ঘৰৰ পৰা ৱেন টু স্কুল ঘৰৰ পৰা স্কুলত যেতিয়া গৈছে তেতিয়া চাইকেলত গৈছে আৰু স্কুলৰ পৰা ঘৰত যেতিয়া আহিছে তেতিয়া কি আহিছে খোজকাঢ়ি আহিছে অন ফুট ঠিক আছে চ' দুয়োটাতে আমাক কি হৈছে বেলেগ স্পীডটো দিয়া আছে ঠিক আছে চ' বেলেগকে গৈছে ইয়াতে চ' এ বয় ৱেন টু হিজ স্কুল এট চাইকেল এট 15 km/h চ' প্ৰথমটোত স্পীড কিমান হৈছে 15 km/h ফাৰ্ষ্টটো যেতিয়া গৈছে প্ৰথমটোত 15 km/h আৰু যেতিয়া ৰিটাৰ্ণ হৈছে 5 km/h ওকে এতিয়া আমাক এভাৰেজ স্পীডটো সুধিছে চ' ইয়াতে আমি শ্বৰ্টকাট এপ্লাই কৰিব পাৰোঁ ওকে শ্বৰ্টকাটৰ মই ফৰ্মুলা এটা কৈ দিম তাৰে আগতে আমি ইয়াতে ধৰি ল'ম এজিম যে লেট এক্স ডিনোট আমি এক্স আৰু ৱাই দুটা ভেৰিয়েবল ধৰি ল'লোঁ যে এক্সটোৱে কি ৰেফাৰ্ছ কৰিছে ডিনোট স্পীড বাই চাইকেল দ্য স্পীড বাই চাইকেলেৰে যাওঁতে যিটো স্পীড হয় সেইটো ডিনোট কৰিছোঁ আমি এক্সেৰে আৰু ৱাই ডিনোটছ দ্য স্পীড বাই ফুট খোজকাঢ়ি যাওঁতে যিটো হয় সেইটো আমি ৱাইৰে ডিনোট কৰিছোঁ ঠিক আছে মন কৰিলে হ'ল এক্স আৰু ৱাই চ' ইন ডেট কেছ আমাৰ ফৰ্মুলাটো কি হ'ব
এভাৰেজ স্পীড আমাক উলিয়াব দিছে এভাৰেজ স্পীড সো শৰ্টকাটৰ ফৰ্মুলাটো কি হ'ব 2xy divided by x plus y সো ইয়াতে বহাই দিলে হল ডাইৰেক্ট 2 into x কিমান দিয়া আছে আমাক ইয়াতে x প্ৰথমটো তমনে সাইকেল 15 into y অৰ্থাৎ খুজকাৰি কিমান 5 সো x ইয়াতে আমাক দিয়া আছে 15 আৰু y দিয়া আছে 5 ওকে এটো আমাক given divided by x plus y তমনে 15 plus 5 ওকে এখিনি আমি মাল্টিপ্লাই কৰিলে হল এটা সিম্পলিফাই সো 2 into 15 into 5 আমি যদি ইনটু কৰো কিমান হ'ব এটো 150 divided by 15 plus 5 তমনে কিমান 20 সো 2 ৰে 0 0 ক্যান্সেল গল 2 ৰে 7 15 ক যদি আমি কৰো 7 পইণ্ট কিমান হ'ব 5 আৰু এটো কিমান হ'ব কিলোমিটাৰ পাৰ আৱাৰ বিকজ এৰিয়াটো ইউনিট টু কিলোমিটাৰ পাৰ আৱাৰ আৰু ইয়াটো ইউনিট টু কিলোমিটাৰ পাৰ আৱাৰ সো ঘৰ আৰু স্কুলৰ মাজৰ এভাৰেজ স্পীডটো of the distance traveled hetu kiman hobo amar 7.5 kilometer per hour that means option A is the correct oh sorry option not option A option C is the correct 7.5 kilometer per hour okay so ajir class tot eketa MCQ ami discuss korilu so আশা কৰো MCQ কেইটা question কেইটা আপোনালোকৰ কাৰণে হেল্পফুল হ'ব আৰু যদি ভিডিওটো ভাল পাইছে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব ঠিক আছে সো থ্যাঙ্কস ফৰ ওয়াচিং দা ভিডিও আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত ভিডিওটো নিশ্চয় শেয়াৰ কৰিব থ্যাংক ইউ